আপুনি ফোন বা যিকোনো সামগ্ৰী কিনিম বুলি ভাবি আছে নেকি? যদি ভাবি আছে তেতিয়াহ'লে মই আপোনাক দিব বিচাৰিছোঁ এটা ভাল খবৰ। এমাজনে লৈ আহিছে বাৰ্ষিক ফ্ৰীডম চেল, আৰু এই বাৰ্ষিক ফ্ৰীডম চেলৰ জৰিয়তে আপুনি এমাজনৰ পৰা যিকোনো সামগ্ৰী অতি কম মূল্যতে ক্ৰয় কৰিব পাৰিব। এমাজনে এই সুবিধা 8 আগষ্টৰ পৰা 11 আগষ্টলৈ প্ৰদান কৰিছে। গতিকে 8 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত যদি আপুনি এমাজনৰ পৰা যিকোনো বস্তু ক্ৰয় কৰে তেতিয়াহ'লে কম মূল্যত ক্ৰয় কৰিব পাৰিব, য'ত আপুনি 20,000 পৰ্যন্ত ৰেহাই পাব পাৰে। আপুনি স্মাৰ্টফোন কিনিম বুলি ভাবি আছে নেকি? তেতিয়াহ'লে এয়াই হৈছে আপোনাৰ কাৰণে উত্তম সময়, কাৰণ এমাজনে ফ্ৰীডম চেলৰ জৰিয়তে আপোনাক 40% ৰেহাই দিছে। এমাজনে উল্লেখ কৰা মতে Xiaomi Redmi 7, Redmi Y3ৰ ক্ষেত্ৰত আপুনি 7,000 পৰ্যন্ত ৰেহাই পাব পাৰে। এই ৰেহাই মূল্য ছেমছাঙৰ ক্ষেত্ৰত 18,000 আৰু অপ'ৰ ক্ষেত্ৰত 9,000 পৰ্যন্ত ৰেহাই লাভ কৰিব। স্পীকাৰ আৰু হেডফোনৰ ক্ষেত্ৰত গ্ৰাহকে 60% ৰেহাই মূল্য লাভ কৰিব। স্মাৰ্ট টিভিৰ ক্ষেত্ৰতো এমাজনে গ্ৰাহকসকলক 60% ৰেহাই মূল্যৰ সুবিধা দিছে। গতিকে এমাজনৰ ফ্ৰীডম চেল চলি থাকোঁতে আপুনি অতি কম মূল্যতে সামগ্ৰী ক্ৰয় কৰি ল'ব পাৰিব। মনত ৰাখিব, 8 আগষ্টৰ পৰা 11 আগষ্ট নিশা 12 বজালৈকেহে এই সুবিধাটো উপলব্ধ হ'ব। এইখিনি আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ।